আনক সহায় কৰোঁতে নিজৰ লাভালাভ সমূলি পাহৰি যায়, কিন্তু ভাগ্যই তেওঁলোকক নেপথ্যত থাকি সহায় কৰে। তেওঁলোকৰ সৃষ্টিশীলতা আত্মাত লুকাই থাকে। নমস্কাৰ, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দ্য MG পইণ্ট ৰাশিফল ভিডিঅ'। আজি আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। হয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম মীন ৰাশিৰ জাতক জাতিকাসকল কেনেধৰণৰ হয়, কি কামে বা কি বিষয়ৰ ওপৰত তেওঁলোকৰ দখল আছে, আৰ্থিকভাৱে তেওঁলোক শক্তিশালী হয়নে, সামাজিকভাৱে তেওঁলোক কেনেকুৱা হয়, জীৱনত কিমান সংগ্ৰাম কৰিবলগীয়া হয়, আনৰ প্ৰতি তেওঁলোকৰ ভাৱ কেনে হয়। বন্ধু বান্ধৱীসকল, তেন্তে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপুনিও যদি মীন ৰাশিৰ জাতক জাতিকা তেন্তে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেন্তে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আমি মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মূলতঃ 4টা দিশ আলোচনা কৰিম। নম্বৰ 1 স্বভাৱ, নম্বৰ 2 আধ্যাত্মিকতাৰ দিশ, নম্বৰ 3 স্বাস্থ্য আৰু মানসিক দিশ, আৰু শেষত নম্বৰ 4 অৰ্থনৈতিক দিশ। ৰাশি চক্ৰৰ একেবাৰে শেষৰ ৰাশিটো হৈছে মীন ৰাশি, কিন্তু আৱেগ অনুভূতিৰ ক্ষেত্ৰত সকলোতকৈ প্ৰথম। মীন ৰাশিৰ জাতক জাতিকাসকল খুব শান্তশিষ্ট আৰু গহীন গম্ভীৰ হয়, যেনেকৈ পূৰ্ণিমাৰ জোনটো নিৰ্মল পানীত তিৰবিৰাই থাকে। অন্তৰত সদায় আনৰ হিতৰ বাবে কাম কৰাৰ হাবিয়াস থাকে। বন্ধু বান্ধৱীসকল, এতিয়া আমি জানো আহকচোন তেওঁলোকৰ স্বভাৱ আৰু ব্যক্তিত্ব কেনে হয়। মীন ৰাশিৰ জাতক জাতিকাসকলৰ স্বভাৱ অতি শান্তশিষ্ট, বিনয়ী আৰু কোমল অন্তৰৰ হয়। তেওঁলোকে সকলোৰে দুখৰ সমাভাগী হৈ ভাল পায়। বাস্তৱ আৰু কাল্পনিক দুয়োখন জগততেই বিলীন হৈ ভাল পায়, আৰু তেতিয়াই তেওঁলোকৰ সৃষ্টি আৰম্ভ হয়। যেতিয়া তেওঁলোকে যিকোনো কাম কৰিম বুলি ভাবে, তেতিয়া সেই কামটো খুব আগ্ৰহেৰে কৰে। কামটোৰ লগত নিজৰ আৱেগ অনুভূতি সংপৃক্ত কৰি লয়, আৰু এনে পৰিৱেশৰ মাজতে তেওঁলোক অধিক সৃষ্টিশীল হৈ সংগীত, শিল্প, কবি, লেখক, সাহিত্যিক বা শিক্ষকৰ দৰে নিকা তথা স্বচ্ছ কামবোৰত মনোনিৱেশ কৰে। এনেধৰণৰ কৰ্মই মীন ৰাশিৰ জাতক জাতিকাসকলক অভাৱনীয় প্ৰশান্তি দিয়ে। বন্ধু বান্ধৱীসকল, আপুনিও যদি মীন ৰাশিৰ জাতক জাতিকা তেন্তে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখিবলৈ কেতিয়াও নাপাহৰিব। বন্ধু বান্ধৱীসকল, এতিয়া আহোঁ মীন ৰাশিৰ অন্য এটা দিশ, আধ্যাত্মিকতাৰ দিশটোলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ মাজত অধিক আধ্যাত্মিকতা দেখিবলৈ পোৱা যায়। তেওঁলোক অত্যন্ত ভগৱান বা ঈশ্বৰ বিশ্বাসী হয়। ধ্যান প্ৰাৰ্থনাৰ লগতে নীৰৱতা তেওঁলোকৰ অতিকৈ প্ৰিয়। যেতিয়া জীৱনলৈ কিবা দুখ আহে, তেওঁলোকে অতি নীৰৱে নিৰ্জন ঠাইত সময় কটাবলৈ আগ্ৰহ কৰে। সাগৰ, উপকূল বা নদীৰ পাৰ, নতুবা সৌন্দৰ্যৰে ভৰপূৰ পাহাৰীয়া ঠাই তেওঁলোকৰ অতিকৈ প্ৰিয়। ঈশ্বৰ বিশ্বাসী হোৱা বাবে এই ৰাশিৰ জাতক জাতিকাসকলে বেয়া কাম বা সমাজৰ অহিত চিন্তা নকৰে। বন্ধু বান্ধৱীসকল, এইবাৰ আহোঁ মীন ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য আৰু মানসিক দিশটোলৈ। স্বাস্থ্য আৰু মানসিক দিশ। এই ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক চাপ বা মানসিক ক্লান্তি আন ৰাশিৰ জাতক জাতিকাসকলতকৈ বহু বেছি দেখা যায়। নিজৰ সমস্যা নিজেই চপাই লয়, কিয়নো মীন ৰাশিৰ লোকসকলে নিজৰ দুখবোৰ নিজৰ মাজতেই সাঁচি ৰাখে, যিটো শেষত গৈ এটা সমস্যাৰ সৃষ্টি কৰে। মানসিক শান্তি বা মানসিক বিশ্ৰাম, পানী আৰু টোপনি, এই 3টা বিষয়ৰ ওপৰত মীন ৰাশিৰ জাতক জাতিকাসকলে অধিক গুৰুত্ব দিয়া উচিত, অন্যথা তেওঁলোক অতি সহজেই ভাগৰুৱা হয়। বন্ধু বান্ধৱীসকল, এতিয়া আহোঁ মীন ৰাশিৰ সকলোতকৈ গুৰুত্বপূৰ্ণ দিশ, ধন টকা পইচা আৰু ভাগ্যৰ দিশটোলৈ।
বন্ধু-বান্ধৱীসকল, মীন ৰাশিৰ জাতক জাতিকাসকলে ধন টকা পইচা উপাৰ্জন কৰে, কিন্তু এইটো কথা মানিব লাগিব বা আমি চাব লাগিব যে মীন ৰাশিৰ জাতক জাতিকাসকলে আনন্দ ফূৰ্তি সৃষ্টিশীলতা আৰু আনৰ বাবে ব্যয় কৰি ভাল পায়। তেওঁলোকে ভাবে যে মই উপাৰ্জন কৰিছোঁ আৰু আনকো সহায় কৰি যাম, যাতে আনেও উপকৃত হ'ব পাৰে। বন্ধু-বান্ধৱীসকল, মীন ৰাশিৰ লোকসকলে ধনৰ পিছত নহয়, কামৰ পিছতহে দৌৰে, আৰু সেইবাবে ধনো পিছে পিছে আহে। সেইবাবে তেওঁলোক ধনৰ বাবে ইমান চিন্তা নকৰে। অৱশ্যে মীন ৰাশিৰ জাতক জাতিকাসকলে জীৱনৰ প্ৰথম সময়ছোৱাত মানে 22ৰ পৰা প্ৰায় 30 বছৰ মানলৈকে অলপ হ'লেও সংগ্ৰাম কৰিবলগীয়া হয়। এই সময়ছোৱাত মীন ৰাশিৰ জাতক জাতিকাসকলে সঞ্চয় কৰিবলৈ নোৱাৰে, মানে প্ৰায় আয় আৰু ব্যয়ৰ মাজত সমতা স্থাপন হয়। যদি তেওঁ আয় কৰে যিমান আৰু তেওঁৰ খৰচো সিমানে হয়, তেওঁলোকৰ সঞ্চয় কৰাৰ ক্ষমতা সেইখিনি সময়ত খুব কম থাকে। কিন্তু প্ৰায় 30 বছৰ বয়সৰ পৰা পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ সক্ষম হয়, আৰু যি কাম কৰি তেওঁলোকে তৃপ্তি পায় সেই কামটোত মনোনিৱেশ কৰে, আৰু লগে লগে আয় বৃদ্ধি হ'ব ধৰে। এই ৰাশিৰ জাতক জাতিকাসকলে যদি শিল্প, চিকিৎসা, সংগীত, শিক্ষা, সাহিত্য তথা ধৰ্মীয় বা সমাজ সেৱা কৰে, তেওঁলোকৰ ওপৰত তেতিয়া ভাগ্যই স্থিতি লয় আৰু ধন আহিবলৈ আৰম্ভ কৰে। বন্ধু-বান্ধৱীসকল, মীন ৰাশিৰ জাতক জাতিকাসকলৰ এটা দুৰ্বল দিশ হ'ল যে তেওঁলোকে কষ্টৰ ধন ক'ত সঞ্চয় কৰিব লাগে সেইটো সঠিককৈ সিদ্ধান্ত ল'ব নোৱাৰে। মানে মনৰ ভিতৰত দোলা দি থাকে যে ক'ত সঞ্চয় বা বিনিয়োগ কৰিলে লাভ হ'ব। আনক সহায় কৰাত ধন খৰচ কৰোঁতে অলপো কৃপণালি নকৰে, যিটোৱে শেষত গৈ সমস্যাৰ সৃষ্টি কৰে। অৱশ্যে বন্ধু-বান্ধৱীসকল, মীন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত বৃহস্পতি গ্ৰহৰ প্ৰভাৱ বিদ্যমান, যি ধন, সৌভাগ্য আৰু আধ্যাত্মিকতাৰ গ্ৰহ। যেতিয়া বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ ওপৰত শুভ দৃষ্টি কৰে, তেতিয়া আপুনি যেনেকৈ নহওক ধন লাভ কৰিবই। কিন্তু যেতিয়া বৃহস্পতিয়ে মীন ৰাশিৰ ওপৰত অশুভ প্ৰভাৱ পেলায়, তেতিয়া ধনৰ দিশত ক্ষতি দেখা যায়। সেই সময়ত মীন ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য আৰু নৈতিকতা ৰক্ষা কৰি চলিলে যথেষ্ট উপকৃত হ'ব। বন্ধু-বান্ধৱীসকল, মীন ৰাশিৰ জাতক জাতিকাসকললৈ ধন কেতিয়াও সহজতে নাহে। যেতিয়া তেওঁলোকে শুদ্ধ মনে কাম কৰে, তেতিয়া কিন্তু ভাগ্যৰ দুৱাৰ মুকলি হয় আৰু ধনৰ জোৱাৰ উঠে। বন্ধু-বান্ধৱীসকল, আপোনালোক যদি মীন ৰাশিৰ জাতক জাতিকা, তেন্তে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। তেন্তে পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। হৰ হৰ মহাদেৱ।